guys, good evening. Welcome back to my channel. মই শিল্পী মই মোৰ চেনেল শিল্পীছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ হে গাটো বৰ বিশেষ ভাল নহয়, কিন্তু আজি এতিয়া হৈছে 11 তাৰিখ। আমি এতিয়া বাজিছে 6টা বাজিব আৰু 7টা বজাত আমাৰ আছে বাছ। সেইকাৰণে ইয়াতে মই কলেজৰ পৰা ডাইৰেক্টলি আহিলোঁ মা ঘৰলৈ আৰু ইয়াতে এতিয়া মায়ে আৰু দেউতাই মিলি পুৰা ভাত বনাই আছে। জল্দি আমাৰ যেহেতু 7টাত বাছ আছে আৰু গাড়ী লৈ নাযাওঁ, বহুত কষ্ট হয়। অলৰেডি দিনটো বহুত কষ্ট গৈছে আৰু মোৰ এতিয়া চকু মেলিব মন যোৱা নাই, ৰেষ্ট ল'ব মন গৈছে, কিন্তু উপায় নাই, যাবই লাগিব। খাবলৈ হৈ গ'ল ভাত। তেতিয়া 7টা বজা নাই ন, কেইটা বাজিছে? 6টা বাজিছে। 6টা বজাতে ভাত খাবলৈ আহিলে। মই মাছ নাখাওঁ, সেইকাৰণে মায়ে এইটো বনাই দিছে। ইয়ালৈ একদম পুৰা মাছ বনাইছে, মাছ তৰকাৰীটো একদম ভাপ ওলাই আছে। মাছ দালি তৰকাৰী। 7টা নবজাতে ভাত খাইছে ঐ। এতিয়া আমি বাছ ষ্টেণ্ড পাই গ'লোঁ। দেউতাই আমাক থ'বলৈ আহিছে আৰু দেউতাৰ লগতে ভণ্টি দুজনীও আহিছে আমাক চি অফ কৰিবলৈ। আৰু এতিয়া ইয়াত আহি পেলাই গম পালোঁ যে বাছ একচুৱেলি 7:30 বজাতহে যাব আৰু 7:30 গ'লে আমি পাই যাম 2:30 বজাত শিৱসাগৰ, মানে গৌৰীসাগৰ আমাৰ ঘৰ যিহেতু গৌৰীসাগৰত। আৰু তাত গৈ আমি লগ পাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। Hey guys, আমি শিৱসাগৰ আহি পাই গ'লোহি। ৰাতি কেইটা বজাত পালোঁ? 2টামান বজাত পালোহি আৰু ৰাতি কি ভিডিঅ' কৰিম, সেইকাৰণে আজি এতিয়া ৰাতিপুৱা উঠিলোঁ আৰু ইয়াত পুৰা ধাৰাসাৰ বৰষুণ যি ঠাণ্ডা। ইয়াত নগাঁৱতকৈ ইয়াত বহুত বেছি ঠাণ্ডা আৰু অলপমান চৰ্দিও লাগি গৈছে। বাকী বৌয়ে তিলপিঠা বনালেই আৰু অলপ চলপহে কাম আছে, আমি গোটেইকেইজনী মিলি কৰিম আৰু বাকী ভাত পানী খালোঁ এতিয়া আৰু সৰু সুৰা কাম কেইটামান চবৰে আছে, সেইকেইটা কৰি লওঁ। আৰু আমাৰ মহাশয় ইয়াতো আহি পেলাই টাইপিঙত বিজি। সেয়াই আৰু তেন্তে হ'লে চাই থাকক ভিডিঅ'টো। উঠাই লৈ পেলাই আমাৰ ছোৱালীজনীয়ে কি কৰি আছে চাওঁ। কি কৰিছা তুমি? চাওঁ নকৰিবি আকৌ। কইনা হ'ব মন গৈছে নেকি বাৰু? ঠাণ্ডা কইনা হ'ব ধুনীয়া লাগে। এই টিকলিজনী হৈছে আমাৰ ঘৰৰ পৰি, একদম সকলোৰে মৰমৰ আমাৰ সৰুদাৰ ছোৱালী, অৰ্থাৎ মোৰ ভতিজা। আৰু এইটো হৈছে আমাৰ ঘৰৰ একদম ডন, আমাৰ ডাঙৰ দাৰ ল'ৰাটো, মানে মোৰ ডাঙৰ ভতিজা। আৰু সি এতিয়া আহিছে খুৰীক হেল্প কৰিবলৈ, মানে আমি কাপোৰখিনি ধুই থোৱা কাপোৰখিনি লগাইছোঁ, সি মোৰ লগতে লগাবলৈ আহিছে। ক'ৰবাত ব্যস্ত, মুখখন দেখুওৱা আকৌ, মুখে উল্টাকৈ লগাই পেলাই গৈছে ৰ'ব। বিহু বুলি ক'লে একচুৱেলি নিজৰে একদম গাটো 3-4 দিনৰ আগৰ পৰাই 7খন লাগিয়ে থাকে। আৰু বিহুত কাপোৰ ধোৱা, মানে ঘৰ চাফা কৰা, তাৰপাছতে বিহুত পিঠা পনা বনোৱা, এইবিলাক চবৰে ঘৰত থাকেই। আৰু আমিও এয়া বৌক একচুৱেলি ডাঙৰ বৌক দেখুৱাই নহ'ল, বৌ ইমানেই কামত ব্যস্ত হৈ আছে আৰু ময়ো মানে ভিডিঅ' কৰিবলৈ তেনেকৈ নাপালোঁৱে। যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে ভিডিঅ' কৰি দেখুৱাইছোঁ। আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আৰু মোৰ ফেমিলিৰ তৰফৰ পৰা ভোগালীৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গাই দিয়াচোন প্লিজ। মিউজিক য়েছ। किथे चलिए तू काते ओ सावरे তাৰ পাছত আমি তিনিওগৰাকী বোৱাৰী আৰু মা দেউতাৰ সৈতে মিলি সেৱা কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ। কৰি পেলাই আহি ড্ৰয়িং ৰুমত বহি চাহ তাহ খাই লেকচাৰ মাৰি আছোঁ। আৰু দাদাহঁত নাই আৰু ডাঙৰ বৌ অকণমান ভিতৰলৈ সোমাই গ'ল, সেইকাৰণে আমি পোৱালীৰ লগতে বিজি হৈ আছোঁ। আৰু এনেকৈ মানে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি অলপমান ভালো লাগে, যিহেতু বিজি লাইফত ইমান বিজি হৈ থাকোঁ সদায়। আৰু এনেকৈ বহুত দিনৰ মূৰত চবকে লগ পালে মনটো বহুত বেছি ভাল লাগে। নেগোৱা নে তুমি? আৰু নোগোৱা নে? তেৰি মেৰি গল্লাই হোগি ভিডিঅ' নকওঁ দেই, তুমি নোগোৱা যদি মই নকওঁ দেই। দূৰ কিথে চলিয়ে তু কিথে চলিয়ে জানদা দিলিয়ে তু জান দিয়ে তু তেৰে বিনা পেহুচা পেনটো নাই ঐ এফালে
ও ইমান সত্যা ইটো আমাৰ পেনু না তুমি খংটো কেনেকৈ কৰা দেখা দিছো ও বা দেখা যায় চিউৰি পেলাই খংটো কেনেকৈ ও বা নো কেনেকৈ কালি পাপাক নো নো বুলি কেনেকৈ কোৱা নো নো বুলি দেখা দিয়ে তাৰপাছত ৰাতি ভাত পানী খাই শুই থাকিলোঁ আৰু ভিডিঅ' কৰা নহ'ল দেন নেক্সট ডে আকৌ আহি পেলাই ভিডিঅ' কৰিছোঁ অলৰেডি পিঠা পনা বনাই হৈ গ'ল আৰু মই এতিয়া বৰ্তমান এই সৰু সৰু এনেকৈ কেইটামান এইটো কি পিঠা বুলি কয় আপোনালোকৰ ফালে নাজানো আমাৰ ফালে ঢোক পিঠা বুলি কয় বৰপিঠা বুলি কয় সেইকেইটা বনাইছোঁ বৌয়ে ইডলি বনাবৰ কাৰণে মানে হেৰি মুঠি আছে পিঠাগুড়ি মুঠি আছে তাৰপিছত গোটেইখিনি দেখাম আমি তিনিওজনীয়ে মিলি পেলাই কি বনালোঁ যেতিয়া ঘৰত এনেকৈ বিহু বা কিবা অকেজনত থাকিলে ঘৰলৈ যোৱা হয় আৰু সকলোকে লগ পাই যোৱা হয় তেতিয়া একচুৱেলি এনেকৈ ভিডিঅ' কৰিবলৈ টাইমো পোৱা নাযায় আৰু টাইম পালেও মানে ভিডিঅ' কৰিবলৈ মন নাযায় সেইকাৰণে বেছিকৈ ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ আৰু আমি এতিয়া যাব ওলাইছোঁ দৌলৰ ফালে আমি গৌৰীসাগৰ দৌললৈ আহিছোঁ আৰু বিহু বুলি একচি চাকি দিব আহিছোঁ দৌল পালোহি তাৰপিছতে চাকি গছ দিওঁ আৰু যাওঁ সন্ধিয়া হ'ল যিহেতু মাৰি দিলে চাগে নেপায় তাত উঠিব নামা আজিকালি ইয়াত বহা চিষ্টেমো কৰি দিলে নেকি এই মানুহ বহি থাকিব পাৰে আমি আহিছোঁ আগতে বহা চিষ্টেমটো নাছিলে এতিয়া বহা চিষ্টেমটো কৰি গৌৰীসাগৰ দৌল সেইটো হয়নে নহয় আমি শিৱসাগৰ দৌল পোৱাই নাই শিৱদৌল হয় যিহেতু আমি যোৱা দিনাখনৰ পৰা বৰষুণেই পৰি আছিলে সেইকাৰণে বতৰটো বহুত বেছি বেয়া আৰু আমি পাইছোঁ 5টামান বজাতে দৌল পালোঁগৈ আৰু তেতিয়ালৈ বহুত সন্ধিয়াই হৈ গ'ল আৰু সন্ধিয়া সময়ত দৌলত কোনো নাথাকে আমি নিজেই দৰ্জা খুলি পেলাই চাকি দি পেলাই প্ৰাৰ্থনা কৰি গুচি আহিলোঁ তাৰ পাছত আহিলোঁ নামদাং শিলৰ হাকুৰ বৰনামঘৰ ইয়ালৈ আহিলোঁ একদম শিলৰ হাকু ওচৰতে হয় শিলৰ হাকুটো এইটো নহয় জানো কিনাৰটোৱেই হ'ল শিলৰ হাকু তাৰপাছত নামঘৰৰ পৰা ভগৱানৰ দৰ্শন কৰি আহিলোঁ আৰু আহি পেলাই জল্দিকৈ আমি ঘৰৰ সকলোৱে মিলি উৰুকাৰ ভোজ খাবৰ কাৰণে গ'লোঁ আৰু তাতে একচুৱেলি আমাৰ ওচৰতে এখন ফিল্ড আছিল সেই ফিল্ডখনতে এনেকৈ তম্বু তৰা হৈছিল আৰু তৰি পেলাই তাতেই সকলো আমাৰ নাইবাৰিংখিনি আৰু আমি মিলি পেলাই এটা ডাঙৰ ভোজ খালোঁ আৰু তাতে একচুৱেলি কি বনাইছে এইবিলাক বহুত ব্যস্ততাৰ মাজত থকাৰ কাৰণে মই একদম ভিডিঅ'ই নকৰিলোঁ আৰু অনলি মাছটোহে ভিডিঅ' কৰি দেখুৱালোঁ আৰু তাৰপাছত এয়াই হৈছে আমাৰ আজিৰ বিহুৰ পিঠা তিলৰ লাড়ু ইডলি তাৰপিছত এয়া পিঠা বহুত ধৰণৰ কিবাকিবি পিঠা আছিলে আৰু আপোনালোকলৈ অলপমান পিঠা আগবঢ়ালোঁ হেপী বিহু টু অল অফ ইউ